আজি দুৰ্গা পূজাৰ জিৰণি বেলতলা গুৱাহাটীৰ বেলতলা লক্ষী মন্দিৰৰ দুৰ্গা পূজা ইয়াত ভাল লাগে মানে ইয়াত পূজা পাতে এইটো লক্ষী মন্দিৰৰ কাষতে পাতে খুব ভাল ইয়াত হ'ল মানে ফূৰ্তি ফাৰ্তা হয় পূজাও ভক্তিও হয় নানা দোকান বজাৰো হয় বাণিজ্যিক ছাইডটো ভাল হয় মানুহৰ এটা মন ভাল লাগে ফুৰা চকা জেগা গতিকে দুৰ্গা পূজা অকল যি হয় বোলে বলি দি পূজা পাতিব সেইটোৱেই নহয় ইয়াতে দুৰ্গা পূজা পাতে মূৰ্তি পূজা যদিও মানে বলি বিধান নাই আৰু ভাল সকলো মানুহ আহে জাতিভেদ সকলো ধৰ্মৰ মানুহ ইয়ালৈ আহে এই অঞ্চলৰ সকলো মানুহ আহি দুৰ্গা পূজা উপভোগ কৰে কোনোবা দেৱীৰ ওচৰত যায় কোনোবা নাযায় নগ'লেও এই ৰাস্তাত এনেকৈ গধূলি সময়ত বিজুলী বাঘ হয় দিনটো মানুহ থাকেই আৰু নানা ধৰণৰ মেলা দোকান বজাৰ চাই ভাল লাগে এয়া হ'ল গুৱাহাটীৰ বেলতলাৰ লক্ষী মন্দিৰৰ দুৰ্গা পূজা দেই এতিয়া বহুত দূৰলৈকে দোকান বজাৰবোৰ আছে ইমান ভিডিঅ' কৰিব নোৱাৰে পইচা দিয়ে লক্ষী মন্দিৰৰ পূজা পাতে এতিয়া আমাৰ এইখিনি ফাৰ্মাচী আছে ফাৰ্মাচী তলৰ জেগাবিলাকতো দোকান বজাৰ বহিছে দোকান বজাৰে ধেৰ জেলেপি নানা ৰকমৰ খোৱা বস্তু দোকান বজাৰ আছে ভাল লাগে মুঠতে ভাল লাগে ঠিক আছে সকলোলৈকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাওঁ